ভাত আৰু সৰুতে যদি আপোনালোকে কিছু আৰু লাইট চাইট আছে টকপাতে চাই থৈছোঁ আৰু ওপৰত টিপাল আছে আৰু এইফালে চৰাই চিৰিকটি নাহিবৰ কাৰণে নেট লগাই দিছোঁ আৰু ওপৰত টিপাল ইয়াত দেখিবলৈ পাইছে। তো গাইছ সিহঁতি দেখিবলৈ পাইছে। তো এয়াও এটা কাহিনী আছে আপোনালোকক এতিয়া নজনাওঁ কাহিনীটো কি কাহিনী। নমস্কাৰ বন্ধুসকল, কি খবৰ? মই যোগা ভাই আপোনালোকলৈ লৈ আহিছোঁ এটা আজি নতুন ভিডিঅ'। আপোনালোকে ধুনীয়াকৈ চাই থাকিব। আজি গাহৰি গঁৰালত মানে কি হ'ল দানা দিয়া দেখাম। তো গাহৰি গঁৰালত দানা দিওঁতে কিনো হয় তো আপোনালোকে ধুনীয়াকৈ চাই থাকিব। কি দানা দিওঁ ধুনীয়াকৈ চাই থাকিব, তেতিয়া গম পাব। স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাব। Few moments later. Hey guys, मोबाइल पे कोई कोई गाइस कैसा लगा मेरा मजाक? माथा गरम कर दी गाइस। रहा नहीं जाता, हरामी हो बेटा। तो गाइस देखिবলৈ পাইছে আৰু ইমানখিনি সময় মানে মাথাটো গৰম কৰি দিয়ে এনেকুৱা। कहाँ से आते हैं? তো মানে আজিতো কমেই হৈছে, কিবা ভয়ে খালে নেকি এই ভিডিঅ' চিডিঅ' কৰিবলৈ মোবাইলটো উলিয়াই ল'লোঁ যে জমনীয়া। তো গাইছ বেছি দিগদাৰ নহয় বাৰু গাহৰি পুহিবলৈ। তো প্ৰথমতে ইমান দিগদাৰ নহয়, অকণমান ডাঙৰ হ'লে অকণমান দিগদাৰ হয় মানে। তো প্ৰথমতে মই আপোনালোকক দেখাই দিম মোৰ গাহৰিকেইটা। তো এইকেইটা মোৰ গাহৰিকেইটাটো আপোনালোকে এতিয়া দেখিবলৈ ধুনীয়াকৈ পাইছে। ধুনীয়াকৈ দানা খায় আৰু একদম পূৰা খকুৰা এইকেইটা, গম পাইছে। তো একমাহ হৈছে, একমাহ আজি 6 দিন হৈ গৈছে। তো এক মাহত ধুনীয়া গ্ৰ'থ আহিছে। তো দানাটো কি খুৱাওঁ আপোনালোকক দেখাম বাৰু, মই ইয়াতে আছে। তাৰপিছত ডাঙৰজনী এইফালে এজনী পূৰা দি আছে, শেষে কৰিবই বেছি পূৰা পটাপট খায়েই, ধুনীয়াকৈ খায়। তো ইয়াৰ চাইজটো কেনেকুৱা ধুনীয়া আপোনালোকে জনাবচোন, ধুনীয়া নে এই চাইজটো। খালি ইমানো ডাঙৰ জাতৰ নহয়, এই অকণমান সৰু জাতৰ হয়, সৰু ফুটীয়া। তেও মানে ইয়াৰ চাইজটো মজা মানে। মই এতিয়া ইয়াক আগৰ ভিডিঅ' যোনে চাইছিলে গম পাইছে আৰু এতিয়াও মই ইয়াক বিকিলে 20-22 হাজাৰ টকা পাম। মানে 20-22 হাজাৰ টকীয়া আৰু কিমান ডাঙৰ হ'ব আপোনালোকে নিজে ভাবি চাওক। 20-22 হাজাৰ টকা কি মামুলি নেকি, হয় নাই বাৰু? তো এয়া গাহৰিজনী। তাৰপিছত এইফালে পূৰা আজি গঁৰালটো চফা কৰা নাই, কাৰণ দুদিনমান হৈছে দিনত মই চফা ৰাতিপুৱা পটককৈ ৰাতিপুৱা সোনকালে মানে কাৰেণ্টটো কাটি দিয়ে, মই শুয়ে উঠি নাপাওঁ। ৰাতিপুৱা 6-5টা বজাতে কাৰেণ্টটো কাটিয়ে দিয়ে। আৰু মই দানা দিওঁ, ইয়াত আছে এইবিলাক দেখিবলৈ পাইছে তুঁহগুৰি ভাত। আৰু সৰুতে যদি আপোনালোকে মানে সৰু পোৱালি খোৱা দানা এবিধ পায়, তো আপোনালোকে ধুনীয়াকৈ যাব দোকানত সুধিব কি দানা খুৱায় সৰু পোৱালিক। তো নামটো তাতে ক'ব আৰু মই কৈ নিদিওঁ। তো ধুনীয়াকৈ আনি খুৱাব যাতে গাহৰি পোৱালিটো ধুনীয়াকৈ ডাঙৰ হয় মানে, গম পালে। এয়া আছে দানা, তুঁহগুৰি আছে, ভাত আছে ঘৰৰ, তাৰপিছত আৰু কিনা দানা অলপমান আছে। সৰু পোৱালিকেইটাক দিছোঁ দেই কিনা দানাটো, মানে সৰু পোৱালি কেনে আনিছিলোঁ মই। এতিয়া আকৌ দিব লাগিব সিহঁতক, ৰ'ব মই দি লওঁ দানাটো তেনেহ'লে। বেছি হৈ গৈছে। এইবিলাক খকুৱা দেখিছে পূৰা খাইছে। মানে এইটোত 2 গামলা খাই দিয়ে আৰু এইটোত নহয় দে গাইছে, এইটোত দেখিছে ধুনীয়াকৈ খাই আছে। এইবোৰ লেতেৰা হৈ আছে, আজি চাফা কৰিবলৈ পোৱা নাই। তো এনেকুৱা ভিডিঅ' চাই থাকিবলৈ আপোনালোকে ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিব,
তেতিয়া নতুন ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যাব। মই অকল গাহৰি গাঁৱৰ ভিডিঅ' বুলি নহয়, মই চব ভিডিঅ' ক'ৰবাত যাওঁ ব্লগ, ক'ৰবাত ফুৰিবলৈ যাওঁ, তো তেনেকুৱা ধৰণৰ ভিডিঅ' পাব, প্ৰেংক ভিডিঅ' পাব, আৰু কেতিয়াবা ৰেচিপি কিবাকিবি খোৱা ভিডিঅ' পাব, মাছ মাংস। তো এতিয়া মানে মই মাছ মাংস এইবিলাক একো খোৱা নাই, বইল খাই আছোঁ। আপোনালোকে জানে মোৰ গা ভাল নাই, তো সেইটো কাৰণে মই বইল খাই আছোঁ। 1 মাহ দিন বইল খাব লাগিব। আজি 17 দিনমান হৈছে, আৰু 15 দিন 17 দিনমান খাই দিম আৰু। এই বেছিয়ে খাই দিম আৰু কেইদিনমান কিনো আৰু, বেমাৰটো ভাল হ'লে পিছত পূৰা খাই থাকিব পাৰিম ন। তো এতিয়া গঁৰালটো অকণমান গোন্ধ মাৰিছে, অকণমান দূৰলৈ গৈ নোৱাৰিব। তো এতিয়া গাহৰি দানাটো দি দিলোঁ। তো গাহৰি দানাটো এতিয়া দি দিলোঁ, সেইটো খাই থাকিব আৰু ধুনীয়াকৈ। তো মোৰ গাহৰি গঁৰালৰ পৰিৱেশটো এনেকুৱা, চাৰিওফালে ছাইডত বাগান আছে, তামোল পুলি আছে, এয়াই আৰু ধুনীয়া এটা মজা জেগাত আছোঁ। তো এনেকৈ ভিডিঅ' বনাম, যোগাৰ পাই আপোনালোকক সোমাবলৈ আহি থাকিব। তো বহুত দিন ভিডিঅ' চিডিঅ' নাই বনোৱা আছিলোঁ, তো এতিয়াৰ পৰা আকৌ আৰম্ভ কৰিছোঁ। আপোনালোকে এনেকৈ ছাপোৰ্ট কৰক, তেতিয়া মোৰ আৰু ভাল লাগিব নতুন এটা ভিডিঅ' বনাবলৈ। আৰু এটা কথা, গাহৰিবোৰে মানে কি হ'ল, দানা দেখিলে পাগল হৈ যায়, কিয় জানো। একদম মানে চিঞৰিব লাগি যায় আৰু একদম দানাটো এই সোপা খায়। তাৰপিছত যেতিয়া দিবলৈ আহোঁ, মাথা বেয়া কৰি দিয়ে। সদায় দিয়ে থাকোঁ, মইতো দিওঁ বুলি জানেই ন, ইমান কেনেকৈ চিঞৰিব লাগে, মই খাব পাম বুলি জানে, গাহৰি হয় আৰু। তো সেইটো কাৰণে মানে পূৰা খাতাৰনাক। তো কি ক'ব আৰু। তো এতিয়া খেতিপথাৰ দিন আহিছে, তো লাহে লাহে খেতিত নামিব লাগিব, তাৰ ভিডিঅ' পাব। তো এতিয়া ব'লক, গাহৰি দানাটো দি হৈ গ'ল, তো লাষ্ট এবাৰ চাই দিয়ক। তো গাইছ, সিহঁতি দেখিবলৈ পাইছে আৰু পূৰা খাই শেষে হ'বলৈ হ'ল। তো মোৰ গাহৰি গঁৰালটো কি বুলি ক'ম আৰু, এয়া দেখিবলৈ পাইছে, এইটো মই অকণমান বাঁহৰ মানে নেচাৰেলি অকণমান বতাহ চতাহ পৰক বুলি সৰুতে আনি পিনি ইয়াত থওঁ। তাৰপিছত যেতিয়া ডাঙৰ হয় মানে ইয়ালৈ ট্ৰেন্সফাৰ কৰি দিওঁ, এইকেইটালৈ। তো এইকেইটা ছেফটি মানে, এইকেইটা বতাহ চতাহ মাৰিলেও সিহঁতি বহুত ইমানটোমানত থাকি যায়তো, ইমানটোমানত থাকি যায়। তো এবাৰ এজনী আছিলে বহুত ডাঙৰ, একদম ইমানটোমান হৈ গৈছিলে। সেইজনী কি ক'ম আৰু, ইমান ডাঙৰ গাহৰি। তো এইটো এনেকৈ ৰাখিছোঁ আৰু, লাইট চাইট আছে, টকপাতে চাই থৈছোঁ, আৰু ওপৰত ত্ৰিপাল আছে, আৰু এইফালে চৰাই চিৰিকটি নাহিবৰ কাৰণে নেট লগাই থৈছোঁ, আৰু ওপৰত ত্ৰিপাল ইয়াত দেখিবলৈ পাইছে। এনেকৈ বনাই থৈছোঁ, আৰু এইবিলাক মাটি চাটি ভৰাব পৰা নাই। তো যিহেতু মোৰ গাটো ভাল নাই, মই কাম চাম ইমান এটা কৰা নাই, মানে ৰেষ্ট লৈছোঁ। তাৰপিছত আজি আপোনালোকক আৰু এটা বস্তু দেখাওঁ আমাৰ ঘৰৰ। তো এইটোৱে আছে আমাৰ একদম খাতাৰনাক ডেঞ্জাৰ বস্তু হয় নাই, মই ডেঞ্জাৰ আগতে ডেঞ্জাৰ হয়। ইয়াৰ নামটো হৈছে পিংকু। তো ই অকণমান মানে বেলেগ টাইপৰ ডগ, খাতাৰনাক আছে। ই আলহীক ভাল পায়, বহুত ভাল পায় আলহীক, হয় নাই কৈ দিয়া পিংকু। মই আলহীক বহুত ভাল পাওঁ, আমাৰ ঘৰলৈ আহিবা, মই এয়া প্ৰথম দেখা দিম, ভিতৰলৈ মাতি আনিম না কি। খাতাৰনাক বস্তু আছে। তো আৰু আছে আমাৰ ঘৰত সৰু সৰু সদস্য, যেনেকৈ ই আমাৰ বহুত মৰমৰ হয়। কৈ দিয়া পিংকু, ছাবস্ক্ৰাইব কৰি দিবা আমাৰ সেই বছৰ চেনেলটো বোলে, মই বছ মানে। তো গাইছ, দেখিবলৈ পাইছে, এয়াই আমাৰ ঘৰৰ সদস্য, পূৰা চাউল খাইছে, ধান খাইছে, মানে দেখিবলৈ পাইছে। ইয়াত থোপা লাগি আছে কুকুৰা পালি, দেখিবলৈ পাইছে, পূৰা মানে। এয়া আমাৰ পিংকু। আজিৰ বাবে ইমানেই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি যোগা ভাই ফেমিলিত জইন হৈ লওক। তো আজিলৈ বাই বাই।